আপুনি যেতিয়া ভাল বেটিং কৰি আছে তেতিয়া ৰান আউট হোৱাটো হতাশজনক এইটো ঘটিব পাৰে আপোনাৰ নিজৰ দুখত অথবা আপোনাৰ সংগীৰ ভুলত ধপাতে আপোনাৰ ক্ষতি কৰে আপুনি যেতিয়া ধূমপান কৰি আছে তেতিয়া আপোনাৰ কাষত আৰু কোনোবাই ধূমপান কৰিছে স্মাৰ্ট হওক ধপাতৰ পৰা দূৰত থাকক ৰান আউট নহব
আজিকালি ছোৱালীবোৰ কিন্তু দেখিবলৈ বৰ ধুনীয়া হৈ গৈ আছে দেই বুজিছ বিয়া পাতিবলৈহে মন যায় ইছ হ'ব দে হেৰ' আজিকালি ফেশ্বনৰ যুগ বান্দৰীকো সজালে পৰালে হিৰইন যেন লাগে আৰে ভাই জানো কিন্তু এই ছোৱালীজনীয়ে মোৰ দত বহুত বেয়াকে এণ্ট্ৰি কৰিলে জানো কেনেবাকৈ যদি পতাব পৰা হয় নহয় সঁচাই কৈছো এডাল বিগ পাৰ্টি দিলো সঁচাই দিবিনে তই আৰে সঁচাই ইয়াৰ আৰে ভাই বাপ ভি এক জৱান ভি এক ইমান ফালতু ছোৱালী সন্মান দিব নাজানে এইকেইটা কাম বন নাই হ'বলা এনেকৈ ছোৱালী জোকাই থাকে ফালতু একদম মোৰ কিন্তু বৰ ভয় লাগে দেই যদি কিবা উল্টা ফুল্টা কৰে তহঁতি যদি খালি কামটো কৰিব পাৰ তেতিয়াহ'লে কৰ ঐ মাজৰজনীৰ নাম ডিম্পী তাই আমাৰ শিক্ষণ গাঁৱৰ ছোৱালী আৰু পঢ়া শুনাও ভাল কিন্তু ঘৰৰ একমাত্ৰ ছোৱালী আৰে ভাই তেতিয়াহ'লে কি চাই আছ দে না পতাই ধেই তই যিমান সহজ বুলি ভাবিছ সিমান সহজ নহয় ডেঞ্জাৰ আছে বে মালটো আৰে ভাই যিমানে ডেঞ্জাৰ নহওক কিয় যিটো বস্তু মোক এবাৰ লাগিব বুলি ক'ম সেইটো বস্তু মোক লাগিবই তাতে ঘৰৰ এজনীয়ে ছোৱালী তাইক অনা পাছততো গোটেই সম্পত্তিয়ে মোৰ
এই ভন্টি তোমাৰ নামটো কবা নেকি তাইৰ নাম ডিম্পি অ হেল্ল' মই তোমাক সুধিছো নেকি আৰু এওঁ কি মুখে মাতিব নোৱাৰে হেল্ল' মিষ্টাৰ মই মুখেৰে ভালদৰে ক'বও পাৰো আৰু তোমাৰ নিচিনা ল'ৰা কেনেদৰে উত্তৰ দিব লাগে সেইটো মই ভালদৰেই জানো তোমাৰ মতলব কি এনেদৰে বাটত আগুচি ধৰিছা যে অ মাই গড মই বৰ ভয় খাই গলো ভন্টি শুনা মই তোমাক ভাল পাওঁ আৰু তুমি মোৰ লগত বিয়া হবা নে নোহোৱা সেইটো কোৱা আৰু যদি নোহোৱা তোমাক মই যাবলৈ নিম তোমাৰ নিচিনা এটা ফাল্টু ল'ৰাক ভাল পাই মোৰ লাইফটো বৰবাদ কৰিব নিবিচাৰো আৰু তোমাৰ মতলব কি ৰাস্তা এৰি দিয়া হ'লে মই ইয়াত চিঞৰ বাখৰ কৰিম তুমি ইয়াত চিঞৰিবা ঐ তাই ইয়াত চিঞৰিব চাওঁচোন এৰি দিয়া বুলি কৈছো এৰি দিয়া বচাবলৈ আহে এৰি দিয়া বুলি কৈছো এৰি দিয়া মোৰ পৰা বচাবলৈ আহিব এৰি দিয়া নিদিলে কি কৰিবা অভি কি ফালতু আমি কৰিছো এইবোৰ তোৰ কি হ'ল বে চোৰ মানুহ তলৈ গৈ থাক আমাৰ মাজত দখল আমি নকৰ মই কৈছো যে সিহঁতক এৰি দে ভালে ভালে কৈছো এৰি দে ওকে এৰি দিলো এতিয়া ক তোৰ প্ৰব্লেম কি তাৰ মানে শুন মোৰ একো প্ৰব্লেম নাই আৰু তহঁতি যদি এনেকে ছোৱালীবোৰক আগুচি ধৰ তেতিয়া মানুহে দেখিলে কি বুলি ক'ব ক আৰে শুন মানুহে যি বুলিয়ে নকওঁ মই তাক হাতত ধৰিছো তাত তোৰ কি প্ৰব্লেম তই কিয় মানুহ সোমাইছ বে বাৰে বাৰে ঐ কি চাইছ মাৰ ইয়াক এক্সকিউজ মি কোৱা আজি আপুনি সময়ত আহি নোপোৱা হয় কি যে হলহেঁতেন মোৰ নাই একো নাই দিয়া সেয়া মোৰ কৰ্তব্য বুলি ভাবা আৰু শুনা আজিৰ পৰা এইবোৰ ল'ৰাৰ লগত মুখ নালাগিবা ঠিক আছে বাৰু আজিৰ পৰা নালাগো বাই দ্য ৱে মই ডিম্পি হাই এয়া মোৰ ফ্ৰেণ্ড নিকি মোৰ নাম মানস আৰু শুনা তুমি মোক আপুনি বুলি নামাতিবা তুমি বুলি মাতিলে ভাল পাম ঠিক আছে বাৰু নামাতো তুমি বুলি মাতিম হ'বনে বাৰু এতিয়া যাওঁ ক্লাছলৈ দেৰিয়ে হৈ গ'ল চাগে ঠিক আছে বাৰু যোৱা বাই পাছত বাই লগ পাম ঐ আমাৰ ঘৰতে কাপোৰযোৰ চেঞ্জ কৰি ল'বি ব'ল হেৰি শুনিছানে মাজনী ইমান দেৰিলৈ আহি নাই কিবা হৈছে তাই আপুনি ফোন এটা কৰিব পৰা নাই নে দেখিছো আপোনাৰ চিন্তা অকণোৱে নহয় চিন্তা নোহোৱা নহয় চিন্তা হয় ফোনটো কৰি আছো নেটৱৰ্কহে পোৱা নাইকিয়া মা মা তহঁতে ইমান দেৰি ক'ত আছিলি ফোন এটা কৰিব নোৱাৰ কি চিন্তা নহয় নেকি আমাৰ বৰমা আজি বহুত ডাঙৰ ঘটনা জানে ডাঙৰ ঘটনা কি ডাঙৰ ঘটনা মা আজি ক্লাছলৈ গৈ থাকোতে মোক অভিনামৰ গুণ্ডা এটাই বাটত আগুচি ধৰে
আৰু হাতত ধৰি টানা আজৰাও কৰিছিল। তাৰপিছত কি হ'ল? বৰমা তাৰপিছত ল'ৰা এজন আহিল, এনেকুৱা পিটিলে তেওঁ পলাব বাধ্য হৈ গ'ল। হেৰি, এইবোৰ কি শুনিছো? মা এতিয়া টেনচন ল'ব দৰকাৰ নাই, সেই ল'ৰাজনে আহি ভালকে শিক্ষা দিছে। পিছে তহঁতক বচোৱা ল'ৰাজনৰ নাম কি আছিল? কি আছিল মানে মনত পৰিছে, তেওঁৰ নাম মানস আছিল। বৰ ভাল ল'ৰা মা। তেওঁ যদি আজি সময়ত আহি নোপোৱা হয় কি যে হ'লহেঁতেন নহয়। হে প্ৰভু, ছোৱালীজনীক বচোৱাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ। মাজনী এটা কাম কৰিবি, ল'ৰাজনক পালে মই মাতা বুলি কবি, মই তেওঁৰ লগত ভালকে চিনাকি হ'ব লাগিব। হ'ব দেউতা, পিছে তেওঁ ঘৰ ক'ত সুধিবলৈ নহ'লে নহয়। বাৰু কম দিয়া। পিছে নেকি তই এতিয়া যাগৈ দে। হ'ব দে, বাই। বৰমা যাওঁ দিয়ক। যোৱা, ভালকে যাবা। হ'ব। ইয়াক মই পাই ল'ব দে। দাদা, বহুতৰ এইবোৰ কি হ'ল? মুখকেইখনচোন একে লুচি ফুলা দি ফুলি আছে। বিতা আমাৰ এক্সিডেণ্ট হলো সেইকাৰণে। মিছা কথা কৈছ ন? মোৰ এনেকুৱা লাগিছে তোৰ তো কোনোবাই ৰাজহুৱা ধুলাই দিলে। পাগল, চুপ থাক। হ'ব দাদা, তোতে মোক অকমানো মৰম নকৰ। আজি যদি মোৰ মা দেউতাহঁত জীয়াই থকাহেঁতেন তোৰতো খুব পিটিলেহেঁতেন। এই দে আঁতৰি যা। তই মৰি নাযাও কিয়? তোৰ এই মুখখন চাই যোৱাৰ কাৰণে মোৰ আজি এই গতি হৈছে। হ'ব যা, মোক কোনো নালাগে, মই অকলে থাকিম। চালা মানস, তই বহুত বেয়া মানুহ তাত জোকাই ললি। তই মোক চিনি পোৱা নাই হা? তোক মই সময়ত চাই ল'ম। আৰু ডিম্পি, তোমাকতো মই মোৰ নিজৰ কৰিহে দিম। তুমি মোৰ নহ'লে আন কাৰো হ'ব নোৱাৰা। তোমাকতো মই মোৰ নিজৰ কৰিহে উশাহ ল'ম। আৰে দোস্ত, সেইবোৰ হৈ থাকিব। আমি সকলো প্লেন মতে কাম কৰিম, অকে? প্ৰথমে সেই ছোৱালীজনীৰ বাপেকটোক পতাব লাগিব, বুজিছ? তই ঠিক কৈছ বিকি, কিন্তু বাপেকক কেনেকৈ পতাবি? সেইবোৰ তই চিন্তা নকৰিবি। তই খালি তাই ক'ত যায় কি কৰে সেইবোৰ খবৰ ৰাখ, বাকী মই কৰিম। ঠিক আছে, দেন অকে, ডান। অকে ডান। কিন্তু তই কৰিবি কি? বঢ়িয়া বিকি, তোক কিন্তু মানিছো দেই।
তেতিয়াহ'লে আজিৰ পৰা বাপেকৰ আগত মই মানস। ভাইটি দৰ্জাখন খোলচোন। হ'ব দে, বেয়া নাপাবি, খঙতে কিবা এটা কৈ দিলো। দৰ্জাখন খোল আৰু এতিয়া হ'ব দে। ভাইটি আহা, দৰ্জাখন খোল না। অ ভাইটি, আৰে ঐ, এই দৰ্জাখন খোলা নাই যে। ভাইটি, অ ভাইটি, আৰে দৰ্জাখন খোল আকৌ। আহা, আৰে প্লিজ দৰ্জাখন খোল এবাৰ। তই দৰ্জাখন খুলিবি নে? আৰে ই মাত দিয়া নাই যে। ঐ, জানো কি হৈছে, মই একো ধৰিবই পৰা নাই দেই। ঐ ভাঙি দে এখন। লুবু, তই মোক কি ক'বলৈ আছ হা? তোক নাম বুলি কৈছো নাম। আঁতৰি যা, মোক নেমাতিবি। বহুত মোক কোনো নহয়। মই মৰি যাম এতিয়া। মা, দেউতা, মোক কিয় এৰি থৈ গলা? মোক সকলোৱে দম দি থাকে। ঐ লুবু, তই এনেকে কিয় কৈছ হা? আচলতে মই তোক খঙতে তেনেকে কৈ দিলো। মই তোক ভয় ধৰিছো। তেনেকুৱা কথা নকবি আৰু। তোৰ বাহিৰে মোৰ আছেনো কোন ক? তই দুখ নকৰিবিও, মোৰ ভুল হৈ গ'ল। এয়া চা, মই কাণত ধৰিছো। আজিৰ পৰা মই তোক কেতিয়াও তেনেকে নকওঁ। আৰু যদি কওঁ তই মোক মাৰিবি, হ'ব? কি দাদা, তই আকৌ কিয় কাণত ধৰিছ? তোক কাণত ধৰিলে বৰ বেয়া দেখি জান। শুনচোন দাদা, তোতে মোক দম নিদিবি। মই বহুত কষ্ট পাওঁ। হ'ব দে ভাইটি, তোক আৰু মই কেতিয়াও দম নিদিওঁ। আৰু যদি মই তোক দম দিওঁ তেতিয়াহ'লে তই মোক মাৰিবি, হ'বনে? তোক আকৌ মই কিয় মাৰিম? ডাঙৰক মাৰিব নাপায় নহয়। অ হয়তো। বা ভাইটি, তই কিন্তু বহুত কথাই জানো যে আজিকালি। মই সৰু পৰাই জানো। সেইবোৰ এতিয়া বাদ দে। বাৰু বলচোন বল, কিবা এটা খাই লওঁগৈ, মোৰ বহুত ভোক লাগিছে। অ তো ভি, এই গোলাখিনি ক'ত থৈছ? খাই লওঁগে বল। অ হয়, বল 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 বল। ক'ত আছে গোলা? বল বল, মোৰ বহুত ভোক লাগিছে। জানো বিকি, আজি যদি মই সময় নাপালো হয় তেতিয়াহ'লে বহুত ডাঙৰ ঘটনা হ'ল হয়। হয় দে ভাই, এইবোৰ চব চালা ই মানসৰ কাৰণে হৈছে। তাক চালা।
কৰিবা তই তাৰমানে এতিয়া মানুহ পিটিবলৈও ললি আৰে মা তুমি কথাটো বুজা নাই মই এজনী ছোৱালীক বচাইছো আৰু তুমি ভালহে পাব লাগে তই ছোৱালীজনী বচাইছ মই বেয়া পোৱা নাই যদি তোক সেই গুণ্ডাকেইটাই কিবা কৰে তেতিয়া বাপেৰেও আধা বয়সতে এৰি থৈ গুচি গল সেই সাধাৰণ পেঞ্চন কেইটা পাই তোক পঢ়াই শুনাই ইমানখিনি কৰিলো যদি তোৰ কিবা এটা হৈ যায় মই কি কৰিম কচোন মা তুমি মিছাই ইমান চিন্তা কৰিছা আৰু তুমি থাকালৈকে মোৰ একো নহয় তুমি চাই থাকিবা যা এইটো তই মোক তেল মৰা বাহিৰে একো নাজানিলি অ মা আজি আবেলি ডিম্পি দেউতাকে মোক ঘৰলৈ মাতিছে কিবা চিনাকি হব বুলি কাক বিচাৰিছা নমস্কাৰ আণ্টি মোৰ নাম বিকি আৰু এয়া হৈছে মোৰ বন্ধু মানস নমস্কাৰ এ মানস মানে সিদিনা যে আমাৰ মাজনীক বচাইছিলা তুমিয়ে নেকি বাৰু হয় হয় মই সেইজন আহা আহা ভিতৰলৈ আহা 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 বহাহি সেই এইটো কি কৰি থাকে তোমালোক বহাচোন মই এওক পঠাই দিছো বহা দেই ঠিক আছে হ'ব দিয়ক ডিম্পি ক'ত গ'ল বাৰু ডিম্পি তাই অলপ ওলাই গৈছে ঠিক আছে তোমালোক বাৰু, বহাচোন হ'ব বাৰু আহিব ঐ এইটো নমা আৰু শুন মই যেনেকে শিকাইছো তেনেকে কৰিবি নহলে চব খেলি মেলি হৈ যাব ঠিক আছে তোমালোক বহিছা হয় বহা বহা হেৰা এওঁলোকলৈ চাহ বনাবাহে নাই নালাগে দিয়ক আংকল কাম এটা আছে মানে সেইটো কাৰণে যাওঁ হয় আমাৰ বহুত কাম আছে এই হ'ব সেই চাহকণ বনাওঁতে বেছি সময় নালাগে নহয় বাৰু সিদিনা কাহিনীটো কোৱাচোন তেনে একো নাই আংকল মই গুণ্ডাটোক ভালকে বুজাই দিছো মোৰ বোধেৰে সি আৰু সাহস নকৰিব চাগে হেৰা তুমিয়ে মানস নেকি হয় খুৰা ইয়ে মানস বহুত বহুত ধন্যবাদ দেই ভাইটি কেনেকৈ যে তোমালোকক ধন্যবাদ জনাম ভাবিবই পৰা নাইকিয়া নাই হ'ব হ'ব সেইটোতো আমাৰ কাৰণে বাহঁতৰ খেল আপুনি চিন্তা কৰিব নালাগে তোমালোকেতো জানাই আজিকালি
আমাৰ লগৰ ৰক্তিম যে তাৰ মাকৰ বেমাৰ বোলে তাকে হস্পিটেলত থব গৈছিলো সি এনেকুৱা কিয় কৰিলে আৰে নে কাৰোবাৰ কথাত পৰি হেই নাই নাই মই তেনেকে ভবাটো ভুল হ'ব তথাপিও কথাটো কিবা খেলি মেলি টাইপ লাগিছিল তুমি কালি আমাৰ ঘৰলৈ আহিম বুলি কোৱা নাছিলা কৈছিলো তাতে তাতে কি হ'ল মানে তুমিতো কালি আমাৰ ঘৰলৈও গৈছিলা আৰু চাহ পানীও খাই আহিছা কিন্তু মিছাই মোক কিয় ক'লা আৰে বাবা বিশ্বাস কৰা মই নাই যোৱা হ'ব হ'ব এই হ'ব দিয়া তুমি যদি মোক বিশ্বাস কৰা নাই তেন্তে মই যাওঁ বাই ৰখা কলৈ যাবলৈ ওলাইছা ৰখা তোমাৰ লগত মোৰ কথা আছে কি কথা কোৱা আৰু শুনা প্লিজ মোক মিছামিছি এনে ভুল বুজি নাথাকিবা হ'ব তোমাৰ কোনোবা ভাল পোৱা ছোৱালী আছে নেকি নাই মোৰ এই ভালপোৱাবোৰৰ ওপৰত অলপো বিশ্বাস নাই কাৰণ লগৰবোৰৰ ভালপোৱাবোৰ দেখিয়ে বহুত শিকিছো মই কিন্তু তুমি মোক এনেকে কিয় সুধিলা মানে মোৰ লাজ লাগে একো নাই কোৱা লাজ কৰিবলৈ কিনো আৰু তাতে ইয়াতনো তোমাৰ মোৰ বাহিৰে আৰু আছে কোন মানে মই তোমাক ভাল পাই পেলাইছো আৰু যদি তুমি বেয়া নোপোৱা মই চিৰদিনৰ বাবে তোমাৰ হ'ব বিচাৰো শুনা ডিম্পী তুমি হয়তো মোৰ কথা ভালকে নাজানা সেইবাবে হয়তো এনেকে কৈছা তোমাৰ এনে কি প্ৰব্লেম আছে মই দেখাত বেয়া নে অন্য কিবা ধেত আকৰিজনী তুমি বহুত ধুনীয়া কিন্তু প্ৰব্লেমটো মোৰহে মানে মোৰ দেউতা মই সৰু থাকোঁতে ঢুকালে মাজনীয়ে মোক সৰুৰ পৰা যেনে তেনে তুলি তালি ডাঙৰ দীঘল কৰিছে আৰু তাতে তুমি হৈছা ধনী ঘৰৰ একমাত্ৰ ছোৱালী আৰু তোমাৰ মোৰ কথা যদি ঘৰত কেনেবাকৈ গম পায় মোক কি ক'ব এবাৰ ভাবি চাইছানে বিশেষকৈ মোৰ যদি কিবা এটা হয় মোৰ মাজনীয়ে বহুত দুখ পাব ডিম্পী তুমি চিন্তা কৰিব নালাগে ঘৰত মই ক'ম তুমি খালি এটা কথা কোৱা তুমি মোক ভাল পাবানে নহলে মই নিজকে কিবা কৰি দিম তুমি এইবোৰ কি কথা ক'ব ওলাইছা বাৰু হ'ব কিন্তু এটা কথা এইবোৰ কথা যাতে তোমাৰ আৰু মোৰ বাহিৰে কোনো গম নাপায় হ'ব আৰে বাবা এতিয়াতো মন মাৰি নাথাকিবা অলপ হাঁহি দিয়া অকে হ'ব দিয়া তুমি ৰখি থাকিবা হা ঠিকে আছে বাৰু ৰাখিছো তেন্তে এতিয়া হেৰি শুনিছেনে শুনিছো কোৱা কাইলৈ বোলে আমাৰ ডিম্পু আহিব হয় নেকি ভালহে আহিবলৈ দিয়া তাৰ মানে পৰীক্ষা শেষ হ'ল বোলা হ'ল বোলে ল'ৰাটোক যে কিমান দিনৰ মূৰত দেখা পাম এৰা হে ভগৱানে ভালে কুশলে ঘৰ পোৱালেহে হ'ল আৰু
অ পালোহি ইয়াত ৰখি আছ যে ভিতৰলৈ সোমাই নগলি কিয়? নাই অ এনেই ৰখিলো তাতে এইবোৰ দেখিছনে নাই এতিয়া যাওঁ বৌ দেৰি হৈছে বল বল বল। ইয়াক ভালকে আজি দিব লাগিব বুজিছ তাক আহিবলৈ দে তেজ উতলি আছে সেইদিনাৰ কথা মই আজিও পাহৰি যোৱা নাই। কিহে হিৰো কি খবৰ পিছে কলৈ গৈছিলা আৰে গাৰ্লফ্ৰেণ্ডক থব গৈছিল আকৌ কিয় ৰাস্তাত কোনোবা আগচিবওতো পাৰে ঠিকেই গাৰ্লফ্ৰেণ্ডক থবলৈ গৈছিলা নহয় জানো ঠিক কৈছ তই ঐ তহঁত যে মোৰ পিছত এনেকে লাগি আছে বেলেগ কাম ধন্দা নাই নেকি আৰু এনেকে ৰাস্তাত আগুচি থকা তহঁতৰ মতলব কি হা এই ইয়াক তালৈ লৈ বল অকে ঐ ধৰ ইয়াক বল বল এই এই অ ভাই সাৰ পাইছে ইয়া আমাক মাৰ চালা মই গৈ আছো ৰ তই বহুত লেতেৰা মানুহ এটাক জোকাই ললি মানস তই মোক চিনিয়ে পোৱা নাই হা তই আজি ক'ত যাবি
মা এয়া কি মানে তোমালোকে শত্ৰুক ঘৰত বহুৱাই থৈছা মাজনী এয়া কি কৈছ এওঁ তোক সহায় কৰা ল'ৰাটো নহয় মাজনী আমিনো ক'ত শত্ৰুক ঘৰ সোমোৱাইছো তোমালোকক ইহঁতে ভুৱা দিছে মা আৰু সিয়ে মোক সেইদিনাখন ৰাস্তাত পাই আগতে ধৰিছিল হ'ব হ'ব বেছি লেকচাৰ দিব নালাগে মই অভি ঐ কি চাইছ তুমি চহী কৰা খুৰা কৰি দিয়ক ভালে কথা তোমালোকে এইবিলাক কি কৰিবলৈ ওলাইছা এৰিয়া মোৰ ছোৱালী ঐ বুঢ়া বেছি কথা কৈ সময় নষ্ট নকৰ ভালে ভালে চাইন কৰ নহলে তোৰ ছোৱালী ডিগি সৰকি যাব এতিয়া কৰ দেউতা চহী নকৰিবা হেৰি কি চাই আছে চহীটো কৰি দিয়কচোন মা ৰব চহী নকৰিব অভি ডিম্পিক এৰি দে ভালে ভালে কৈছো নহলে তোৰ এই ভাইৰে নাথাকিব দাদা দাদা এই দেচোন তাইক নহলে মোক মাৰি পেলাব বহুত দুখ পাইছো মই ভাইটি তই অকে অকে মই তাইক এৰি দিছো মানস তই মোৰ ভাইটিক এৰি দে ঐ তই পাগল হৈছ নেকি হা তাৰ নিচিনা এটা বেঙাৰ কাৰণে তই এইবোৰ কি কৰিব লৈছ হা নাই নহয় বিকি সি মোৰ ভাইটি হয় আৰু তাক মই হেৰুৱাব নোৱাৰো চালা হাৰামি ঐ ৰখি যা তহঁতৰ মিতিৰালি বহুত দেখিলো আৰু নহব ঐ বুঢ়া চহী কৰ তহঁতৰ ছোৱালী নহলে নাথাকিব বিকি প্লিজ মোৰ ভাইটিৰ কাৰণে তই তাক এৰি দে প্লিজ কৈছো তোক প্লিজ তোক হাত যোগ কৰিছো মোৰ ভাইটিৰ কাৰণে তাক এৰি দে ইমান দিনে সকলো মই কোৱা মতেই হৈ আছিল আৰু আজিও মোৰ মতেই হ'ব লাগিব মই কৈছো যে ডিম্পিক এৰি দে এৰি দিম তাকো মই ঐ প্ৰথমে তোৰ শহুৱেৰক চহী কৰিব দে তাৰ পিছত এৰি দিম তোৰ সংগী বিকি মোৰ ভাইটিৰ যদি কিবা হ'ল তেতিয়াহ'লে মইও তোক সোধাই নেৰিম চালা বে মোক সোধাই নে তই ভাইটি তই ঠিকে আছনে তই মোক বেয়া নাপাবি মানস মোৰ ভুল হৈ গল আচলতে মোৰ এই বিকি বোলাটো কথা শুনিহে এনেবোৰ কাম কৰিবলৈ মই বাধ্যত পৰি গলো পাৰো যদি তই মোক নিজৰ বন্ধু বুলি ক্ষমা কৰি দে প্লিজ চা মই কাকো বেয়া নাপাওঁ তই যদি সঁচাকে উপলব্ধি কৰিছ তেন্তে সকলো ঠিকে আছে আৰু শুন তই যদি সঁচাকে ক্ষমা মাগিছ তেন্তে ডিম্পি মা দেউতাকক ক্ষমা বিচাৰ আৰু তেওঁলোকে যদি ক্ষমা কৰি দিয়ে আৰু আমিনো কি তই ঠিকে কৈছ মানস আংকল আন্টি
যদি পাৰে মোক প্লিজ ক্ষমা কৰি দিয়ক মই নিজকে বহুত লাজ পাইছোঁ আৰু আজিৰ পৰা এনে বেয়া কাম মই কেতিয়াও নকৰোঁ আপোনাক কথা দিলোঁ হ'ব বাৰু দিয়া নিজৰ ভুলটো নিজে স্বীকাৰ কৰিছা যেতিয়া সেইবাবে ভাল পাইছো আজিৰ পৰা আমাক কথা দিয়া যাতে ফাল্টু লোৱা কিছুমানৰ লগ লাগি এইবিলাক ফাল্টু কাম আৰু নকৰোঁ এনেকুৱা কামৰ মই কেতিয়াও নকৰোঁ আংকল আপুনি মোক ক্ষমা কৰি দিয়ক শুনা আজিৰ পৰা আমাৰ ডিম্পিক তুমি নিজৰ ভনী বুলি ভাবিব পাৰিবানে পাৰিম আণ্টি তাতে মোৰ ভণ্টিও নাই ডিম্পিক মই মোৰ আজিৰ পৰা ভণ্টি হিচাপে ল'ম ডিম্পি প্লিজ তুমি মোক বেয়া নাপাবা আপোনালোকক বহুত বহুত ধন্যবাদ আংকল মই এতিয়া যাওঁ ঠিক আছে যোৱা বাৰু ভাইটি ব'ল আমি যাওঁ আহিছো দেই হেৰা হওক দিয়া তোমাক চিনি নোপোৱাৰ কাৰণে আজি আমাৰ এয়া গতি হেৰা তোমাৰ ঘৰত যাব লাগিব এদিন তোমাৰ মাক কথাষাৰ কৈ থবা আমাৰ ঘৰত যাব কিন্তু কিয় খুৰা হেহে কথা অলপ আছে বুলি কবা সময়ত সকলো গম পাবাই বাৰু দাদা আছে দেখা নাই দুখ পাইছা নেকি চাইছো হেৰু হ'ব দে মই সকলো গম পালো কথা লুকুৱাব নালাগে বাৰু তহঁতে এতিয়া কথা পাত মই ভিতৰত গৈ ফ্ৰেছ হৈ আহোঁ